आँखों में तेरी अजब सी याद आई है। ओ आँखों में तेरी अजब सी याद आई है। হ'ব দে তোৰ গান বন্ধ কৰ। এই ফুৰ্তি লাগি আছে আজি ভাই, সেইটো কাৰণে গানে গাই আছো। क्या फुर्ती लगे है কি হৈছে কিবা হৈছে নাকি আমাকো কো কি হৈছে এ নকবি দে ভাই, কালি মামাঠাইক গেলো, মামাঠাইৰ কাষত যি ৰঞ্জিতা আছে তাইৰ লগত ভাই কি লাইন মাৰিলো কালি। বমতে থাকবে বেছি গোটেই দিনটো আৰু তহঁতেতো এটা কথা নাজানা। কি কথা হে? আমাৰ মামাঠাইৰ যেটা মুই আছে, মুইটোৰ এইটো শিঙৰ পৰা সেইটো শিঙকলৈ গৈছে, তাৰ কাউৰে তাউৰে যায়, 6 মাহ লাগে। বা কি বম দিলাকে তুই। ৰ ময়ো এটা কিবা ক'ব লাগিল ৰ, নহ'লে মই কিয় সৰু হ'মে তোৰ আগত। হয় দে ভাই, এই হেৰি নহয়, আমাৰ মামাথৰ এটা ঢোল আছে, ঢোলটোৰ এই চামৰা কোব মাৰিলে সেই চামৰা কোব মাৰিবা গেলি আগ বছৰ লাগে। দুই কি বম দিলাকে দুটা, ময়ো কিবা এটা ক'ব লাগিল, নহ'লে মই আকৌ নকলে সিহঁতৰ আগত সৰু হ'ব লাগিব। সৰু নহয় মই, কিবা নহয় কিবা তলে কওঁ ৰ, হকে বা নহকে। দে ভাই, তহঁতৰো শুনিলো মামাথাৰ কথা, তহঁতৰো শুনিলো মামাথাৰ কথা, আমাৰ মামাথাৰ কথাটো নাজানা। তহঁতৰ মাইমেথাৰ কি আছে? তহঁতৰ মাইমেথাৰ আগে দেখোন আজি পুৱা কণ্ট্ৰলৰ চাউলৰ কাৰণে লাইন ধৰি আছে, পুৱা দেখা পাইছো মই। এই সেইটো মামাথাৰাবোৰ নহয়, আমাৰ মামাথাৰাবোৰ বইনা, সেইটো আমাৰ মামাথাৰাবোৰ আনে দেখি। দে কচোন তহঁতৰ মামেথাৰ কি আছে শুনো। আমাৰ মামাথাৰ এটা ঘৰ আছে, ঘৰটোত এই পৃথিৱীখন ডাঙা মাৰি আনি সোমাই থব পাৰি। ই দেখোন মোতকেও ওপৰত গেলে। যে তই কচোন তহঁতৰ মামাথাৰ মইটো বান্ধে ক'ত? সেইটোও নাজানা তহঁতৰ মাইমেথাৰ ঘৰটোত। এই বমৰো, তহঁতৰ মামাথাৰ ঢোলটো বানাতে চামৰাখান ক'ত পাইছিলে? সেইটোও নাজানা ইহঁতৰ মামেথাৰ মইটোৰ। হাই গাইজ, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু দৈনিক আমাৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ফেচবুকত আমাক চাই আছে, আমাৰ পেজটো লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।